কি ক'ব কেনেকুৱা নিৰ্বাচনী প্ৰচাৰ? খুব ভাল। আজি চাপাগুৰি এই প্ৰাইমাৰী অফিচত চাপাগুৰি অঞ্চল আৰু বাহিৰৰ যিখিনি আমাৰ বুদ্ধিজীৱী গাৰ্জেন সকলৰ লগত আমাৰ এটা ভাৱ বিনিময় হৈছে। মানে সকলোৰে মানে একে কথা যে মানে বিশেষকৈ ভোট দিব লাগে। খুব ভাল হৈছে। আৰু অকল এইটো নহয়, বিভিন্ন ঠাইত আমাৰ কাজিৰঙা সমষ্টিত আমি দেখিছোঁ বহুত মানুহে বহুত পাব্লিক বিভিন্ন জাতি গৈছিল, মানে বিশেষকৈ ভোট দিবৰ কাৰণে আগুৱাই আহিছে। আপোনাৰ বিৰুদ্ধে আছে UPPL প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, তেওঁ কিদৰে প্ৰতিহত কৰিব? আমাৰ যিখিনি এতিয়া পাব্লিক আহিছে, যিটো আমি দেখিছোঁ, প্ৰত্যেকটো মানে এইটোৱে হ'ব, আমি 100% জিতিম, এইটোতো হ'ল না। পাব্লিকে ৰায় দি আছে এইখিনি। চন্দন ব্ৰহ্মৰ সৈতে আপোনাৰ ব্যৱধান কিমান হ'ব? 4,000+ ব্যৱধান, 4,000+ আমি জিতিম। কাৰণ আমাৰ যিটো আগৰ মোৰ যিটো ব্যৱধান আছিল, তেতিয়া ৰেংকাৰ আছিল নহয়। আৰু তেতিয়া BTR চুক্তিৰ যিটো উল্লাহ মাল্লা একেবাৰে যেনেকৈ একে ফূৰ্তি, মানে মানে কি কৈছে, ঘৰে ঘৰে চাকৰি দিম, 75,000 মানে দিম, সকলোকে টকা পইচা দিম, নতুন BTR মানে গঠন কৰিলে ইমান হুলুচ তুলুচ, তথাপিও আমি কাছাকাছি 4,000ৰ অধিক আমি পদত ৰংগাৰক হেৰুৱাইছোঁ। আৰু এই ঢৌটোতো এতিয়া নাই। এতিয়া BTCতো মানে কি আছে আৰু BTR চৰকাৰ হিচাপে কি কৰিছে? একো কৰা নাই। আজি হাজাৰ হাজাৰ মানুহবিলাকে আমাৰ যোগদান কৰি আছে, অকল বড়োসকল নহয়, বিভিন্ন জাতিগোষ্ঠী যোগদান কৰি আছে। ইয়াৰ কাৰণে আমি মানে চিয়'ৰ যে আমি জিতিম, মানে এইটো 100%।